ব্লক করছে, ফেসবুকের ব্লক করছে, কি মানে তুই আমার বেলুক ভাল পায় নাকি? সেটার বেলাটা নতুনকে চাকরি পাইছে, কিপের বেলাটা মোক ইগনোর কৰি আছে। তই কি জানবি মোৰ কিমান কাম থাকে, অফিচত ডিউটি থাকে, নতুনকে চাকৰি পাইছো। অফিচৰ মানুহ লগত মই কি তোক ফোন মেছেজ কৰি থাকিম নেকি? ঘৰত আহি মোৰ ঘৰৰ কাম থাকে, কিমান কাম থাকে মই জানো। এই তোৰ কাম কৰাৰ লেবেল জানবি তই, তই কি কাম কৰা বহুত ভালকে জানো। তই গা ধুই আহি তোৰ পিন্ধি থকা পেণ্টটো তই নিজে নোধা, বাথৰুমত থৈ আহা, তোৰ মায়েৰে ধুই দিব লাগে, আৰু তই ঘৰত আহি কাম কৰাৰ লেবেল দিবি না? নে কাৰোবাৰ বেলেগৰ লগত তোৰ লাইন লাগছি? চাকৰি পাইছে কাৰণে চাকৰি কৰা কাৰোবাক চাইছে নেকি? মোৰ চাকৰি নাইতো, সেই কেনে তই মোক ইগনোৰ কৰি আছা? এই যা তই যি ভাবা ভাবিবা, মই ঘেণ্টাও খাতিৰ নকৰোঁ। যি ভাবা ভাবি ৰাখ তই যা। বেলেগ ভাল পাওঁ যা, মই তোৰ চাকৰি নাই কাৰণে তোক মই ভাল নাপাওঁ, হ'ল নে এতিয়া? এই চালা কুকুৰনি, তোৰ ওপৰত মোৰ আগৰ পৰা সন্দেহ আছিল। তই মোৰ মোবাইল ঘূৰাই দিবি, পইচা ঘূৰাই দিবি, চালা কুকুৰনি। এই যা কিহৰ মোবাইল ঘূৰাই দিম, কিহৰ পইচা দিম? তই মোক মোবাইল যদি দিছা, পইচা যদি দিছা, তোকো মই চুমা খাবা দিছো যা। হৈছে না একোৱে নকৰিল, সমান হৈ গৈছে। তোৰ নিচিনা ফাল্টুৱতী মোৰ জীৱনৰ পৰা গুচি গৈছে, বহুত ভাল কাম কৰিছে। তোৰ ছোৱালী আৰু ল'ৰাৰ মাজত পাৰ্থক্য এটাই, ল'ৰাই যদি কোটি টকাও ইনকাম কৰে, একদম দুখীয়া ঘৰৰ ছোৱালীয়েতো পচন্দ কৰে, মাত্ৰ মনটো বুজা হ'লেই হ'ল। কিন্তু ছোৱালী যদি এবাৰ সাধাৰণ চাকৰিও কৰে, কিন্তু ল'ৰাক একদম পাত্তাই নেদেয়, নিজৰ লেভেল চাইহে মিলি চাই, একদম বেকাৰ ল'ৰা পাত্তা নেদা হৈ যায়। ল'ৰা আৰু ছোৱালীৰ মাজত একেই পাৰ্থক্য। যা কুকুৰনি, যা। হে ভগৱান, মোৰ জীৱনৰ পৰা এনেকুৱা ফাল্টুৱতী এটাক দূৰ কৰি দিলে, তাৰ বাবে তোমাক কোটি কোটি প্ৰণাম।